কণী পুৰা পকি গ'ল। কণী খাই চাও কেনেকুৱা আছে। পুৰা কণী পুৰা পকি গ'ল চাবাই। পকি গ'ল। সেইটো নুচুবি পুৰা গৰম আছে। ইমান গৰম হৈ গ'ল নেকি চুইছা না। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই টিউচন। সকলো স্বাগতম জনালোঁ আজি অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাৰীৰ পৰা আৰম্ভ কৰিছোঁ। যি অলপ মানে তামোলৰ দৰকাৰ হৈ আছে, সেইটোকে মানে অলপ তামোল পাৰিবৰ কাৰণে মই ভাইটি এটাক মাতিছোঁ। অলপ দেৰি মানে হাঁহি ধেমালি কৰিলোঁ। আৰু এতিয়া মোৰ কাপোৰত মুচিছে, বিশেষকৈ সি গছত উঠিবতো, খুৰীয়েকে আছেতো, তাৰ মানে কাপোৰ ধুবলৈ চিন্তা নাই, নহয় জানো। মুচি থাক যিমান পাওঁ, যিমান যি নাপাওঁ। কিন্তু এজোপা তামোল আছে, উঠিব লাগে মিনিমাম 5 পোণমান লাগিব না ভাইটি? লাগিব। ই এতিয়া আজি 5 পোণ তামোল পাৰিব। এতিয়া কেনেকৈ ক'ত কি উঠাই সকলো দেখাম। কেলৈ লাগিব বোলে? মই কেনেকৈ জানো? তই জানো তামোল কেলৈ পাৰিব দিছে? খাবলৈ পাৰিব দিছে। মানে অলপ মানে কাম ইটো কৰিব আছে ন, সমাজ সংস্কৰণৰ কাম ইপিনে অলপ কৰিবলৈ আছে। যিহক ন গাইজ, ভাইটিটো ঘৰ মই নতুন চিনাকি লাগিছে। কোনফালে আছে ঘৰ? এই টকা জানো হয় বোলে। আমাৰ ঘৰ পৰা কিছুমানে 5 কিলোমিটাৰমান হ'ব। হ'ল তোৰ মুচিকে দে বদমাছ। হৈ গ'ল। নাই হোৱা কৈছে। দেখিছ এনেকুৱা এটা আমনি কৰিছে মানে। আজি কি দিবি বোলে? আজি কেঁচা ব্ৰইলাৰ। কেঁচা ব্ৰইলাৰ। ব্ৰইলাৰ আনিছ মানে? যিয়ে নগাইছো মানে গৰম বহুত বেছি হৈছে, সেই হেতুকে কি কৰিম কি নকৰিম ঠিকনা পোৱা নাই। মানে যিটো গৰম বৰ্তমান চলি আছে 36 ডিগ্ৰী চেলচিয়াছ। বহুত বেলেগ গৰম, মানে ক'বই নোৱাৰি। সেই হেতুকে আজি এটা নতুন এটা পৃথক ভিডিঅ'লৈ আহিছোঁ। আপোনালোকে চাই থাকিব বুলি আশা ৰাখিছোঁ। আজি এটা কণী ফ্ৰাই কৰি কিনে খাম বুলি ভাবিছোঁ। আৰু গছটো কাটিলোঁ, জংঘল হৈ গৈছিলে। যিয়ে নহওক গাইজ, যিটোহে গৰম হৈছে, সেই হেতুকে মানে চাংঘৰ তলতে বহি আছোঁ। নহয় থেত টকৌপাতৰ গছৰ তলতে বহি আছোঁ আকৌ। মোৰ মানে মিল ভিতৰত মানে সোমাব নোৱাৰে, সেই হেতুকে মানে কি ক'ম, উপায় নাই। গৰম বহুত হৈছে। ঐ ভাই, আৰু চেনেলবোৰত যদি নতুনকৈ আহিছে, টেং কৰি কিনে আহা ছাবস্ক্ৰাইবটো কৰি দিব, নহয় জানো? মই কৈছোঁ ভিডিঅ'বোৰ অকল ওপৰলৈ টানি চাই থাকিলেতো নহয়। তেনেহ'লে টেং কৰি কিনে ছাবস্ক্ৰাইব কৰি দিব লাগে নে ছাবস্ক্ৰাইব কৰি দিব লাগে? ছাবস্ক্ৰাইব কৰি দিব লাগে কৈছে। আপোনালোকে ছাবস্ক্ৰাইব কৰি নিদিলে টেং কৰি দিব কিবা ন। কাষতে থকা টেংটো দবাই দিব। যিয়ে নহওক গাইজ, আৰু মানে বহুত গৰম হৈছে, সেই হেতুকে তই আজি দোকান খোলা কিয় ইমান দেৰি? আচ্ছা, সি অফিচত গৈছিলে। আৰু মানে কি ক'ম, এইফালে চাচোন, আমাৰ এইফালে হৈ গ'ল। এইপিনে কেমেৰাটো লাহেকৈ ঘূৰাই দিলে মানে যে এইফালে ছাগলী কেইটামান টেক কিবা খাই আছে গৰমত। আৰু এইপিনপা যদি আকৌ এনেকৈ ঘূৰাই দিওঁ, এইখন আমাৰ অৰুণাচল বৰ্ডাৰ একদম মানে কাঠা গছে ভৰ হৈ আছে। বৰ্ডাৰ এৰিয়া যে, নহয় জানো ভাই? আপোনালোকৰ আকৌ অৰুণাচল বৰ্ডাৰ আহিলে কেনেকুৱা লাগে কি নাজানো, কিন্তু মোক ক'ব ফূৰ্তি লাগে। এই নাই লোকৰখিনি দেখা দেখি ভাল। ফাইনেলি গাইজ, এতিয়া কণীটো যিটো সূৰ্যৰ উত্তাপ আছে, সেই উত্তাপ কাৰণে এতিয়া তেলটো দিয়া। তেল বহুত দিলাচোন। তেল ঠিকে অলপ দিছোঁ, সিজিব লাগিব তো বে তেলত, নহয় কি কেনেকৈ খাবা আকৌ। ৰেডি ডালো? ৰেডি। বাছ। সমান জেগাত থ'ব লাগিছিলে। সেই ওপৰত উঠাই থ লাহেকৈ। কিছু সময় মানে ওপৰত উঠাই দিম সিজিবৰ কাৰণে, মানে নহয় জানো? চলো কিবা এটা উঠাই দিব লাগিব। কি গুটকা ডেকা কিয়া? এইটো দে, এই লাচিকৰ খোচাটো। এনেকা থাকিব লাগিব বস্তু। এতিয়া বেলিটো সেইপিনপা আহিব। এতিয়া বাছ, এতিয়া ডাৱৰ অলপ চলপ আহিছে, মানে ঠাণ্ডা হৈছে না। অলপ পিছত বগা আহিব। তেনেহ'লে খাব সময়ত দেখাম। বাছ 2-3 মিনিট, নহয় জানো? বাছ গৰম বহুত। এইটো ঘামিছে না, কেনেকুৱা ঘামিছে এইটো, গৰম বহুত। ফাইনেলি গাইজ 15 মিনিট পিছত কণী পুৰা পকি গ'ল। কণী খাই চাও কেনেকুৱা আছে। পুৰা কণী পুৰা পকি গ'ল চাবাই। পকি গ'ল। সেইটো নুচুবি, পুৰা গৰম আছে। ইমান গৰম হৈ গ'ল নেকি? চুইছা না। কণীটোকে চুই চাওঁ। বাপৰে বাহ, অৰিজিনেল পাকিছে না? নাই সিজিছে ৰ'দৰ ভাপত। টান এটুকুৰা মজা। গিৰিছে বঢ়িয়া, 1 নম্বৰ না। খাই কেনেকুৱা লাগিছে? মজা লাগিছে। মজা। কাইলৈ আকৌ এটা দি চাম। কাইলৈ ৰ'দ এনেকুৱা হ'ব লাগিব।